কাম্পা বৰগয়াৰীৰ সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই কথা দিছোঁ। এতিয়াও ফাইনাল হোৱা নাই, নিশ্চয় হ'ব। আৰু যিহেতু সময় আছে, মুঠতে ফেৰেংগাক হাৰাব লাগে, কথা সেইটোৱে। চবতকে আমি বেছি চিট পাম BPF-এ। আমাক একো ক্ষতি কৰিব নোৱাৰে। আজিৰ দিনত এই 5 বছৰত UPPL-ৰ পজিশ্যনটো খুব ভাল আছিল, কিন্তু সিহঁতে কাম কৰি ল'ব পৰা নাই। সেইকাৰণে ইমিডিয়েটলি খেদাব UPPL-ক। এইবাৰ BPF-এ চৰকাৰ গঠন কৰিব। আমাৰ চন্দন ব্ৰহ্ম কি মানুহ? এই যে আমাক ভোট পাব, জাগাই নাই ৰাজনীতিৰ, জাগা নাই তাৰ। UPPL ৰিজেক্ট। আবেলি 7টা-8টা হ'লে মাল খাব, গাড়ী লৈ পেলাই ঘূৰিব, ফাটৰ ল'ব, খাং খোৱাত ধম দিব, কাৰোবাৰ ঘৰত ফাটৰ পেলাব, এইটোৱে তাৰ কাম আৰু একো নাই। এই ৰিজৰ্টত প্ৰথমত আমাৰ ওদালগুৰি জিলা আৰু বাক্সা জিলাৰ তৃণমূল কংগ্ৰেছৰ বহুত কৰ্মীসকলে আমাৰ দলত যোগদান কৰিছে। সেইটো একটা ফেজ হৈ গ'ল। ইয়াৰ পিছত 14 চিৰাং দুৱাৰ্চৰ আমাৰ লেম্বু বস্তিৰ পৰা গোটেই লেম্বু বস্তি হিচাপে আমাৰ গোৰ্খা ভাইসকলে আমাৰ দলত যোগদান কৰিছে। মানে ইহঁতে খাম্পাৰ লগত একেলগে UPPL-ত গৈছিল, কিন্তু দেখা গ'ল যে UPPL-ৰ লগত খাম্পাৰ লগত থাকি আমাৰ লেম্বু বস্তি বা আমাৰ এই ৰণিকাটা অঞ্চলত একো কাম নহ'ব, আৰু খাম্পাৰ নিজে একো পোৱা নাই, আৰু আমি ৰাইজ হিচাপে আৰু আমি কি পাম, এনেকুৱা ভাবি পেলাই ইহঁতে চিন্তা কৰিছে যে UPPL কৰি লাভ নাই। খাম্পাই মিছা কথা কৈ পেলাই ইহঁতক লৈছিল, UPPL-ত সোমাই দিছিল। এইটো ইহঁতে আজি ৰিয়েলাইজ কৰিছে যে UPPL লগত একো নহ'ব। সেইকাৰণে BPF দলত আকৌ ঘূৰি আহিছে আৰু যোগদান কৰিছে। 3 নম্বৰত হ'ল আমাৰ BTC ৰিজনৰ আমাৰ আকচুৰ প্ৰাক্তন সভাপতি আছে, আৰু BTC ৰিজনৰে আমাৰ আকচুৰে আমাৰ আঞ্চলিক পৰ্যায়ৰ, ডিষ্ট্ৰিক্ট পৰ্যায়ৰ লিডাৰসকল আজি আমাৰ দলত যোগদান কৰিছে। খুব ভাল লাগিছে। আজি মুঠতে গোটেই দিনটো আমাৰ গোৰ্খা কমিউনিটিৰ পৰা মানে আমাৰ BPF দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। নিশ্চয় কথা এইটো। কাম্পা বৰগয়াৰীৰ সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই কথা দিছোঁ। এতিয়াও ফাইনাল হোৱা নাই, নিশ্চয় হ'ব। আৰু যিহেতু সময় আছে, মুঠতে ফেৰেংগাক হাৰাব লাগে, কথা সেইটোৱে। সব পলিটিক্যাল পাৰ্টি আমাৰ BTC নিৰ্বাচনত পাৰ্টিচিপেট কৰিব। কংগ্ৰেছো কৰিব, UDF-ও কৰিব, BJP-ও কৰিব, বা UPPL আছে। মুঠতে প্ৰায় পলিটিক্যাল পাৰ্টিয়ে BTC নিৰ্বাচনত পাৰ্টিচিপেট কৰিব। মুঠতে কম্পাৰেটিভলি আমি যদি চাই, আমাৰ BPF দলৰ যিটো সাংগঠনিক যিটো স্থিতি, এইটো কংগ্ৰেছৰতকৈ বেছি ভাল আছে, UDF-ৰতকৈ বেছি ভাল আছে, UPPL-ৰতকৈ বেছি ভাল আছে, BJP-তকৈও আমাৰ ভাল আছে। মুঠতে BJP হওক বা কংগ্ৰেছে হওক বা UDF-এ হওক বা UPPL-ৰ হওক, যিমান দল আছে চবে খেলিব, আমি জানো। চবতকে আমি বেছি চিট পাম BPF-এ। আমাক একো ক্ষতি কৰিব নোৱাৰে। আমি আগৰ দিনত 2020-ত 17 চিট জিকিছিলোঁ, ইয়াতকে আমি বেছি পাম এইবাৰ। ইয়াতকে আমি বেছি পাব। 17টা চিট জিকিছিলোঁ 2020-ত, কিন্তু এইবাৰ আমি 17টাতকৈ বেছি পাম। মুঠতে কংগ্ৰেছ আহক, আমাক একো ক্ষতি নকৰে। BJP আহক, একো ক্ষতি নকৰে। UDF আহক, একো ক্ষতি নকৰে। UPPL আহক, একো ক্ষতি নকৰে। মুঠতে আজিৰ দিনত BTC অঞ্চলত BPF-এ 1 নম্বৰ পজিশ্যনত আছে। স্যার, এটা সময়ত BJP আপোনালোকৰ লগত আছিলে, পৰৱৰ্তী মন্ত্ৰী UPPL গঠন কৰিলে। এইটো পলিটিক্স 18টা চিট পাব BJP আঞ্চলিক দলসমূহ নাই, এইটো পলিটিক্যাল চিনাৰী বা পলিটিক্যাল যিটো পজিশ্যন, কেতিয়াবা ভাল হয়, কেতিয়াবা বেয়া হয়, এইটো আছে। সেই সময়ত কংগ্ৰেছৰ ভাল আছিল, BJP-ৰ বেয়া আছিল। আজিৰ দিনত BJP-টো খুব ভাল, অসমৰ ক্ষেত্ৰত কংগ্ৰেছৰ বেয়া। সেই সময়ত যেনিবা আমাৰো BPF দলৰ পজিশ্যনটো BTC অঞ্চলত খুব ভাল আছিল, সেই সময়ত UPPL বেয়া। আজিৰ দিনত এই 5 বছৰত UPPL-ৰ পজিশ্যনটো খুব ভাল আছিল, কিন্তু সিহঁতে কাম কৰি ল'ব পৰা নাই। সেইকাৰণে ইমিডিয়েটলি খেদাব UPPL-ক। ইমিডিয়েট খেদাবলৈ গৈ আছে BTC বাকী ৰাইজে। কাম কৰি দেখাব পৰা নাই।
নহ'লে আপোনালোকে চাওক BPF হিচাপে 15 বছৰ BTC চলাইছে। লাষ্টত যেনিবা 2020ত আমি পাৰা নাই, UPPLক চৰকাৰ বনাব দিছে। ফাৰ্ষ্ট বছৰতে আমনি লাগিছে। UPPL কি বস্তু চবে গম পাই আছে। বেংগলী হওক, গোৰ্খা হওক, মুছলিম হওক, বড়ো হওক, বেংগলী, ৰাজবংশী যিমান জাতি জনগোষ্ঠী আছে চবে ৰিজেক্ট কৰিছে UPPL দলক। এইবাৰ BPFে চৰকাৰ গঠন কৰিব। স্যার বিজেপিৰ লগত কিবা গোপন আলোচনা আমাৰ একো নাই। আপোনাৰ ইয়াৰ পৰা আহিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছে, সি নিজৰ কামত আহিছে আৰু ৰিজৰ্টত সোমাইছে, হয় ময়ো আহিছে দেখা কৰিবৰ কাৰণে। যিহেতু আমাৰ পুৰণা বন্ধু একটা আছে, কংগ্ৰেছৰ সময়ত আমিও কংগ্ৰেছৰ লগত একেলগে চৰকাৰ বনাইছিল, ইহঁতেও কংগ্ৰেছ আছিল, এই সময়ৰ পৰা আমাৰ চিনাকি আছে। আহিছে মন্ত্ৰী একজন আমাৰ ৰিজৰ্টত আহিছে, চাহ খাইছে, কৈছে। বেলেগ কোনো ভিতৰুৱা ভাৱে কোনো বুজাবুজি নাই কাৰো লগত। এইবিলাকত মই নাই, এইবিলাক মই নকওঁ। কোন কাৰ লগত কি জড়িত আছে নাই এইবিলাকত মই নাযাওঁ, মই একো নাজানো এইবিলাক। চন্দন ব্ৰহ্ম কি মানুহ, এই জামা বুৰ্বক, জাগা নাই ৰাজনীতি, জাগা নাই তাৰ। UPPLও ৰিজেক্ট কৰিছে। এইটো কি জানে, আবেলি 7টা-8টা হলে মাল খাব, গাড়ী লৈ পেলাই ঘূৰিব, ফাটৰ ল'ব, কাৰোবাক ধম দিব, কাৰোবাৰ ঘৰত ফাটৰ পেলাব, এইটোৱে তাৰ কাম আৰু একো নাই। ৰাস্তাৰ কিবা নিচিনা হৈ গ'ল মানুহটো। নাই, মই চন্দনক কৈছিলো আপুনি আহক এই সময়তে।